তো হে গাইস কি খবৰ আমি এতিয়া গৈ ওলাইছো মাছ খোৱালে মাছ খোৱাৰ পৰা আমি কলে যাম ঢকুৱা খানা যাম আৰু ঢকুৱা খানাত বতাহ এটা আনিব লাগে মানে আজিটো আমাৰ মায়ে আনিব দিছে যিটো পুৰণি মানুহৰ কিছুমান বস্তু মানে লগা সকামত ব্যৱহাৰ হয় সেইটো আনিব যাওঁ তো আগলৈ ভিডিঅ'টো চাই থাকক লগতে আছো মই গাণ্ডু ক Hey guys, হেল্ল' welcome be back our channel our channel. আমাৰ চেনেলৰ নাম মই নাজানো এতিয়ালৈকে একাউণ্ট খোলা নাই আমি ভিডিঅ'টো প্ৰথম বনাই লৈছো তো এতিয়া আমি যাব ওলাইছো মাছ খোৱা আৰু আমাৰ এখন বসন্তি গ্লেভাৰ সৰু সুৰাকে আজিকালি যি পাবলৈ টান এখন BS4 কি মাৰিব লাগিব এই শংকৰ আমাৰ হিৰুমণিয়া स्वामी लेकिन तेरे अंदर के भूत को जब तक मैं तोड़ूंगा नहीं तब আমি হয় নাম গাই গাই কৈছো হে গাইস হে ৰাম ৰাম হে ৰাম তো আমি এতিয়া এনেকৈ ফূৰ্তি কৰি কৰি ঢকুৱাখানালৈ গৈ আছো তো আমি এনেকৈ হাঁহি হাঁহি ফূৰ্তি কৰি কৰি ঢকুৱাখানা পালোঁগৈ আৰু ঢকুৱাখানা গৈ কমাৰ গাঁৱত গৈ আমি পেহীহঁতৰ ঘৰত সোমাই আমি এই বানৰ বাতি ল'বলৈ কঁহাৰ হাললৈ গ'লোঁ